একেলগে যাওঁ দুইটা এই আহিলে বোলে সি জয় সি আহিলে নহয় গম পাওঁ বাৰু আহিলে বোলে সি আহিলে যাওঁনে বল এই তই জয় মোৰ লগত উঠি দাদা মিণ্টু ঘৰত আহিলে বুলি কোৱা শুনিছিলোঁ কথাটো সঁচা নেকি হয় মিণ্টু ভিতৰতে আছে বাৰু কি ক'বা ভাইটি ভাল মানুহৰ ঘৰত ৰাখিছিলোঁ ভাল হ'ব বুলি ভাইটিটো এতিয়াও সিহঁতে মানুহ ঘৰে এনেকুৱাহে কৰিলে মোক ভাইটিটো নি পেলাই তাকে কথাটো শুনি আমাৰো বেয়া লাগিছে পাই বেয়া লাগিবলগীয়া কি আছে তই মিণ্টু মোক আজি বেয়া পাইছে উলিয়াই দিছে মই তাত বেয়া পোৱা নাই আৰু তহঁতি বেয়া পাব নালাগে তাকে দাদাক মই কালিৰ পৰা কৈ আছোঁ মোৰ এটা বিশ্বাস আছে নবদাৰ ওপৰত যে মোক আপুনি বহি নহ'লে মাইনাজনী কাৰ লগত খেলিব মোৰ লগতেতো খেলি থাকে মোৰ অবিহনে এটা কলো থাকিব নোৱাৰে মোৰ বিশ্বাস আছে নবদাই মোক আপুনি বহি তোক কিয় খেদিলেনো ছাৰে খেদা নাই অ' সিদিনা মানে নহয় মাইনা মই কৰিবই লাগিব মই নকৰিলে কোনে কৰিব তোমালোকৰ পাপাই মই সেইকাৰণে আনিছে কামত দুৰ্বৰ নাই নহয় কাম চবেই কৰিব লাগে বুজিছা ঐ তই এটা কামকে ইমান টাইম লগাই আছে যে আৰু তোৰ বেলেগ কাম নাই নেকি লেট্ৰিন বাথৰুম চাফা কৰিব আছে ট্ৰেক্টৰ ধুব আছে কাম কৰি দেখুৱাব পাৰিছ জলদি কৰ হ'ব দাদা মই কৰি আছোঁ মোৰ বাচন ধুই হ'লেই আৰু মাইনা তুমি ইয়াত কি কৰি আছা ব'লা ঘৰৰ ভিতৰলৈ ব'লা নাই নাই ব'লা ভিতৰত ব'লা এই চাকৰটোক কাম কৰিব দিয়া বাদ দিয়া তাৰ লগত লাগি থাকিবলৈ আমি আপেল খাব এনেকৈ ট্ৰেক্টৰ ধুব আহিছে হা পইচা লাগে পইচা দিওঁ কালি দাদাক পইচা লাগে পইচা দি থৈ আহিছোঁ তাৰপিছত কাম এনেকুৱা কৰক ট্ৰেক্টৰটো ধুবলৈ একেলগে দেখি দিছে মাইনা হাত কাটিলে নি চাং চাং ইছৰাম ৰাম কি হ'ল মাইনা কি হ'ল তোমাৰ কি হ'ল হাত কাটিলে কেনেকৈ কাটিলে ব'লা তুমি ভিতৰলৈ আহাচোন বাৰু এই মুখটোৰ জহত মোৰ এইবোৰ চব শেষ হৈ গৈছে তই এইখন ঘৰত থকাতকৈ নথকাই ভাল তই সোনকালে ওলাই যা তোক যাব কৈছো নহয় মোৰ এটা কথাও নুশুনো মোৰ কথা মই এটা কথাও নুশুনো যাওঁ দিছো না যা কথাই মানে সেইকাৰণে মোক উলিয়াই দিলে মাইনা বিষটো ভাল পাইছানে সেই মূৰ্খটোৰ জহতেই তোমাৰ এই আঙুলিটো কাটিবলৈ পালে তুমি দাদাক মূৰ্খ বুলি নকবা দাদা বহুত ভাল মানুহ দাদাই মোক কটা নাছিলে নহয় মই নিজেহে কাটিছিলোঁ তুমিতো দাদাক পঢ়ুৱাম বুলি আনিছিলা অ' দাদাই তোমাৰ আঙুলিটো কটা নাছিল তেতিয়াহ'লে মইতো দাদাই কাটিছোঁ বুলিয়ে ভাবি আছিলোঁ তেতিয়াহ'লে দাদাক মই এতিয়াই আনিব যাম হ'ব ঠিক আছে দিয়া দাদাক আনিব যাওঁ সেই আছা দাদা আহিলে দাদা আহক দাদা বহক হ'ব দিয়া মোৰ বহাৰ ইচ্ছাই নাই দাদা মোক আপুনি ক্ষমা কৰি দিব মোৰ বহুত ভুল হৈ গ'ল এনে ভুল আৰু মই কেতিয়াও নকৰোঁ আপোনাক মিণ্টুৱে সকলো কথা কৈছে চাগে আজি মই উপলব্ধি ছোৱালীজনীয়ে মোক যেনেকৈ শিক্ষা দিছে সেই শিক্ষাৰে মই শিক্ষিত হ'ল আৰু মিণ্টু তুমি মনত দুখ নকৰিবা নাই দাদা মই কোনো বেয়া পোৱা নাই হ'ব দিয়ক
মানুহৰ ভুল হৈ যায় গতিকে এইবাৰৰ পৰা যাতে আৰু এনেকুৱা নকৰে যাতে কিনো ক'ম আৰু মোৰ স্বাস্থ্যটো বৰ ভাল নহয় গতিকে মই ইয়াতে থাকোঁ অকলশৰীয়াকৈ আৰু ভাইটিটো আপুনি ভালে কুশলে ৰাখিব দাদা তই দুখ নকৰিবি তই দৰবিলাক ভালকৈ খাবি হা আৰু মই যাওঁ ঐ তহঁতি ওচৰতে আছ দাদাক চাবি দেই আমি দাদাক চাম তই দাদাৰ টেনশ্যন নলবি অঁ হ'ব দে ঠিক আছে মিণ্টু যাওঁ ব'ল। যা মিণ্টু ভালকৈ থাকিবি হ'ব দে যা